হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেঁচা আম আৰু সৰিয়হৰ সৈতে মাছৰ ৰেচিপি। আৰু মই ৰেচিপিটো বনাবৰ কাৰণে কেৰাহীত দি লৈছোঁ সৰিয়হৰ তেল, ক'লা জিৰা, পিঁয়াজ আৰু লগতে মই দি দিছোঁ কেঁচা আমৰ পেষ্টখিনি। এতিয়া এইখিনি মই ভালকৈ লৰাই দিম। তাৰপিছতে মই ইয়াতে দি দিম হালধি আৰু এইখিনি ভালকৈ অলপ সময় ভাজি কৰাৰ পিছত মই ইয়াতে দি দিছোঁ পেষ্ট বনাই লোৱা মছলাখিনি আৰু এইখিনি এতিয়া ভালকৈ লৰাই দিম। তাৰপিছতে দিম মই সোৱাদ অনুসৰি নিমখ আৰু এই মছলাখিনি ভালকৈ ভাজি কৰাৰ পিছত মই ইয়াতে দি দিছোঁ পানী। আৰু এতিয়া চাওক মই মাছৰ তৰকাৰীখন ভালকৈ উতল আহিছে। তাৰপিছত